হেই গাইজ মোৰ নতুন ব্লগক লগে আপোনালোকক স্বাগতম জনাইছোঁ। আজি থাম্বনেইল দেখি গম পাইছে চাগে আজি কি কৰিম, তাৰে ওপৰত আপোনালোকক মই দেখাই আছোঁ। কিন্তু এটা প্ৰশ্ন নুসুধিব যে সেইটো ক'ৰ পৰা আনিছা কি কৰিছা, সেইবিলাক মই পাহৰিলোঁ। শ্বুট কৰিব জাষ্ট আপোনালোকক দেখাই আছোঁ কেনেকৈ কি বনাম আজি আৰু কেনেকৈ কি কৰোঁ। আজি নতুন এটা ছেটআপ হ'ব ভিডিঅ' বনোৱাৰ কাৰণে। ব'লক আজি আৰম্ভ কৰোঁ। আমি জাষ্ট ইয়াতে আপোনাৰ ফটো মানে মোৰ যিমান যি ফটো আছিলে সেইবোৰ লগাম। এইবোৰ ধৰক ফটোবোৰ ধৰাটো দেখা দিয়া এইবোৰ ফটোবোৰ আমি প্ৰিণ্ট কৰি আনিছোঁ আমি দুটাই। ইয়াতে লগাম আমি দুটা আজি পূৰা এইখন মানে গোটাই ফিল আপ কৰি দিম বনাই। সেই এনেকুৱা টাইপৰ বনাম, এনেকুৱা টাইপৰ বনাম। চাই থাকক কেনেকৈ বনাওঁ আৰু কিমান কি লাগে। আৰু এটা বস্তু হ'ব হা, এই ওপৰতে আপোনাৰ সেই হ'ব লাইট হ'ব, কালাৰিং লাইট হ'ব। কালাৰিং লাইট হ'ব ইয়াত ওপৰতে। জাষ্ট আপোনালোকে চাই থাকক কেনেকুৱা হয় আৰু নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব। কেনেকৈ আমাৰ ছাবস্ক্ৰাইব হৈছে সেইটো কাৰণে বহুত ভাল লাগিছে। আপোনালোকেও ছাপোৰ্ট কৰি যাব আৰু সেনেকৈ জাষ্ট লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ব'লক আৰু আপোনালোকে চাই থাকিব কেনেকৈ কি কৰোঁ। গাইছ আমাৰ এডাল মানে যোনডাল মানে লাইটটো লাইট বেয়া হৈছে, তাক মই এৰাব দিছোঁ। সেইটো বেয়া হৈ গৈছে বনাইছিলোঁ আমি যোনটো লাইট আছিলে ন, ইয়াতে যোনটো কালাৰিং লাইট আহিছিলে সেইটো আমি খুলকাই দিলোঁ। এতিয়া আমাৰ যোনটো আমাৰ তাত আছে মানে যোনটো আনি থৈছোঁ বহুত দিন হ'ল আনি থৈছোঁ সেইটো আৰু ইয়াতে লগাম আমি। এতিয়া আপোনালোকক দেখাইছোঁ ব'লক। সেইটো ৰিং লাইট হয়। এইটো তোমালোকে সুধি থাকা যে ক'ত ভিডিঅ' কৰে, এইটো ছেটআপ হয়। একো হেভি ছেটআপ নহয় দেই, চাব পাৰা এইটোৱে ছেটআপ। ব'লা এইটো থৈ দিয়া, আমি এইটো লাইটটো লওঁ আৰু তাত লওঁ। গম পাইছিলোঁ চাগে আগতেও মই ব্লগ কৰিছিলোঁ, কিন্তু একাউণ্টটো কি হৈছিল মই বুজি নাপালোঁ। অট'মেটিক মোৰ তাৰ পৰা নোহোৱা হৈ গৈছিলে, কি বা হৈছিলে গম নাপাওঁ। সেইকাৰণে আৰু এইবাৰতো ভাল ৰিজাল্টে পাইছোঁ ন, চ' ভালকৈ কৰি যাম আৰু। আপোনালোক একদম খোলা চোলা হোৱাৰ পাছত একদম যেতিয়া লগাম তেতিয়া আপোনালোকক দেখাইছোঁ। জাষ্ট ভিডিঅ'টো চাই থাকিব, বেছি লং নকৰোঁ, জাষ্ট শ্বৰ্টকৈ কৰিম ফাৰ্ষ্ট ব্লগ কাৰণে। চাই থাকিব। চাওক গাইছ এইটো আমাৰ হৈ গ'ল, এতিয়া জাষ্ট অলপ ফিনিচিং কৰিব আছে। আমাৰ এতিয়া লগোৱা হ'ল, টেপ মাৰি আছে। টেপ মাৰা হোৱাৰ আপোনালোকক ফাইনেলটো দেখাই আছোঁ কেনেকুৱা লাগিছে আমাক আপোনালোকে ক'ব। আমি লাইটটো এতিয়া অফ কৰিলোঁ। নমাইছে কেনেকুৱা লাগিছে গাইছ কওক। কেনেকুৱা লাগিছে পুৰা একদম নিউ লুকিং। দিছ ইজ কল্ড জনাৰ্দন। কওক কমেণ্টত, নিশ্চয় কমেণ্টত জনাব কেনেকুৱা লাগিছে। ভিডিঅ'বোৰ জাষ্ট ক'ব গাইছ। এতিয়া আপোনালোকক ফটোবোৰ কেনেকৈ লগাই আপোনালোকক দেখাই আছোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we চাহ আহি গ'ল, বেলেগ একো নাই, বিস্কুটৰ চাহ। আপোনালোকক পূৰা একদম ৱালত যেতিয়া লগাম তেতিয়া আপোনালোকক দেখাই আছোঁ। ফাৰ্ষ্ট আমি চাহখিনি খাই লওঁ, তেওঁলোকে চাই থাকিব হা। গাইছ এতিয়া আমি মিলাই চাই আছোঁ এনেকৈ এই ৱালখনত কিমানখিনি জেগা মানে লাগে। চ' এতিয়া জনাই মিলাই আছে এইখিনি কিমান লাগে, জেগাখিনি আমি চাই লওঁ কিমানখিনি ইয়াৰ পৰা ধৰ কিমান লাগে। জাষ্ট আপোনালোকক যেতিয়া তাত লগাম তাত তেতিয়া দেখাই আছোঁ। গাইছ এইটো আমাৰ ফাইনেল লুক, আৰু লুক এটা কৈছে মানে কোনটো লুক দেখাই দিয়াচোন, কোনটো লুক। গাইছ এনেকৈ দিলে ভাল লাগিব নে এনেকৈ দিলে ভাল লাগিব? উল্টা
এনেকৈ কোনটো দিলে লুক ভালে লাগিছে? এইটো লুক মোৰ ইমান এটা খাচ লগা নাই। আৰু এতিয়া এই দুখন গুচাই দিয়াচোন। এনেকুৱা অলপ ৰাউণ্ড হয় এইটো, এনেকুৱা দিলে ৰাউণ্ড হয় আৰু এনেকুৱা দিলে অলপ কিবা এটা লুক এটা আহে পচিলেকে দিলে। কেনেকৈ ভাল লাগিছে গাইছ? কেনেকৈ দিওঁ? এনেকুৱা ভাল লাগিছে নে এনেকুৱা ভাল লাগিছে? এতিয়া আপোনালোকে ক'ব কোনখন ভাল লাগিছে। যদি আমি এতিয়া ধৰ আপোনাৰ চাওক, এই দুখন উঠাই দিছোঁ। আমি এনেকৈ মাৰি লওঁ। যদি আমাৰ ৱালত যদি এনেকৈ যদি বেয়া দেখা যায়, আমি নেক্সট আমি এইখন মাৰি দিম। এই দুখন দুই চাইড মাৰি দিম আৰু দুচাইড এখন এখন মাৰি দিম। যদি ইয়াত বেয়া দেখা যায়, যদি ভাল লাগে তেতিয়াহ'লে টেনশ্যন নাই, ভালে লাগিব একদম না। দিয়া বলক, নহ'লে আমি এতিয়া তাতে লগা আৰম্ভ লগাই লওঁ বেৰত, চাই থাকিব কৰিম। লাষ্টৰলৈকে। দে লাইক কমেণ্ট। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বলক আমি এতিয়া ইয়াত লগাই লওঁ। এই তিনিখন আমি লগাই ল'লোঁ। এতিয়া আৰু কিমানটো হৈছে চাই লওঁ। এটা হৈছে নেকি? নাই হোৱা, এটা হৈছে নেকি? নাই। পুৰা একদম ঠেক লগি চাই থাকিব এতিয়া। লাষ্টৰলৈকে চাই থাকিব গাইছ। গাইছ আধা আধি হৈ গ'ল। এই লগাই লগাই আছে আধা আধি কমপ্লিট হৈ গৈছে। মানে লগা দিয়ক, লাষ্টলৈ চাই থাকিব কেনেকৈ লাগে চবখিনি দেখাই আছোঁ। লাষ্টলৈ চাই থাকিব গাইছ। এতিয়া আমাৰ এই গোটাই কমপ্লিট হ'ল। এতিয়া চাব আমাৰ গোটাই কমপ্লিট হ'ল। চাওক গাইছ কেনেকুৱা লাগিছে গাইছ হ'ব। কেনেকুৱা লাগিছে। এতিয়া পূৰা একদম গোটাইটো দি দিম আমি। এতিয়া গোটাইটো আপোনালোকক দেখাই আছোঁ। পূৰা গোটাই আউটফিটটো আপোনালোকক দেখাই দিছোঁ কেনে লাগিছে। আজি ব্লগটো ইয়াতে সামৰি মাৰিছোঁ। আৰু আপোনালোকে চাই ভাল পাইছে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।